পুৰণা হিচাপ নিকাচ আছে কিন্তু মই জনাতটো মোৰ লগত তোৰ একো পুৰণা হিচাপ নাই অৱশ্যে তই মোক এটা কাম কৰি দিছিলি তাৰ বিনিময়ত মই তোক টকা দিছিলো বহুত টকা কাম শেষ লেনা দেনাও শেষ নহয় সাহেব ৰাঘু আপোনাৰ লগত মোৰ লেনা দেনা এতিয়াও শেষ হৈ যোৱা নাই মই আপোনাৰ কথা শুনি মোৰ বাইদেউৰ অবৈধ সন্তানটিক মাৰি পেলাইছে কাৰণ আপুনি মোক কথা দিছে মই যদি বাইদেউৰ অবৈধ সন্তানটিক মাৰি পেলাওঁ আপুনি মোৰ বাইদেউক বিয়া কৰাব কিন্তু আপুনি বিয়াও কৰাইছে কিন্তু এটা সাধাৰণ ভুলৰ কাৰণে আপুনি বাইদেউক খেদি দিলে মই তোৰ বাইদেউক খেদি দিছো তাত মোৰ ভুল নহয় তোৰ বাইৰৰ ভুল মই বাইৰক বাৰে বাৰে কৈছিলো জানিছ এই কথা মানি ৰাখি মই তোৰ বাইৰক বিয়া কৰাইছিলো আমাৰ দুটা সন্তানো আছে কিন্তু তোৰ বাইৰাই মোৰ কথা ৰাখিব নোৱাৰিলে মই তেওঁক কৈছিলো তেওঁৰ মাকৰ ঘৰখনৰ লগত তেওঁক কোনোদিন সম্পৰ্ক ৰাখিব নোৱাৰে কিন্তু তেওঁ মোৰ কথা নুশুনি তেওঁ বাৰে বাৰে গৈ তেওঁ সম্পৰ্ক ৰক্ষা কৰিবলৈ গৈছিল আৰু সেইকাৰণে মই তোৰ বাইৰক চিৰদিনৰ বাবে পঠিয়াই দিছিলো মাকৰ ঘৰত আৰু তোৰ বাইৰ মণিমালাক বিয়া কৰালো বুলিয়েইতো মই
মই মোৰ ঘৰখনৰ মান সন্মান বংশ মৰ্যাদা এই সকলোবোৰ বিসৰ্জন দিব নোৱাৰো মই সকলো জানো চাহাব আপোনাৰ ঘৰখনৰ লগত মোৰ ঘৰখনৰ কোনো এটা দিশেই নিমিলে কিন্তু চাহাব আপুনি মোৰ বাইদেউক যিটো প্ৰস্তাৱ দিছিল এইদৰে বিবাহিত নাৰীয়ে এই মাকৰ ঘৰখনৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰে সেইটো ইমান সহজ কথা নহয় চাহাব ৰঘু বাৰু যি হ'ল হ'ল ভুলটোতো হৈয়ে গ'ল এতিয়া অন্তত আপুনি মোৰ বাইদেউক উভতাই আনক অসম্ভৱ মণিমালা আৰু এইখন ঘৰলৈ কেতিয়াও উভতি আহিব নোৱাৰে তই যা ওলাই যা ইয়াৰ পৰা আমি আহি যিখিনি কথা সুধিলো তাৰমানে দেৱে আমাৰ মামা তেওঁৰ ঘৰতে আমাৰ মা আছে অঁ হয় ভাগিন ময়ে তোমালোকৰ মামা আৰু মোৰ ঘৰতে তোমালোকৰ মা আছে কিন্তু তোমালোকৰ দেউতা আমাৰ সকলো সম্পৰ্ক নোহোৱা কৰি পেলাইছে